আমি ওলাইছিলোঁ মামীহঁতৰ ঘৰত যাবলৈ, যিহেতুকে মামীৰ দেউতাক ঢুকাইছিল, মানে কাকাজন ঢুকাইছিল। তাৰপিছত যাবলৈ ওলাওঁতে এই মাইনাহঁতে বাহিৰতে বহি আছে। মায়ে আকৌ ঘৰৰ গেটখন, মানে গেটটো নাই আমাৰ, এই জেওৰাকৈ আৰু জপনাখন মাৰি থৈ নগ'লেও নহয়, ঘৰত যিহেতুকে কোনো নাথাকেই। আৰু এয়া হ'ল মা, ভনীয়েক, মাহীও আমাৰ লগতে একেলগে যাব ওলাইছে। আৰু মোৰ ল'ৰাটোৱে একদম আইতাক দুজনী মাজত বহি লৈ তাৰ কেনেকুৱা মস্তি, খুব ভাল পাইছে। একদম এক্টিং কৰি আছে, এবাৰ শুব এবাৰ নাচিব, সেনেকৈয়ে গৈ আছে। আৰু আমি টমটমিতে যাব ওলাইছোঁ, গৈ আছোঁ আৰু এতিয়া। তাৰপিছত গৈ থাকোঁতে যে এই দেখিলোঁ ইমান ধুনীয়াকৈ সৰিয়হবিলাক ফুলি আছে, কিমান ভাল লাগিছে। তাৰপিছত ভাবিলোঁ যে অকণমান ভিডিঅ'কে কৰি লওঁ, কিমান ধুনীয়া লাগিছে। এনেকুৱা সৰিয়হখিনি দেখিলে মনবিলাক যে বহুত ভাল লাগি যায়। গতিকে ভিডিঅ' নকৰি থাকিবই নোৱাৰিলোঁ একেবাৰে। আৰু চাওকচোন ইমান ধুনীয়া, ফটো উঠিবলৈ মন যায়, কিন্তু এতিয়া ৰখিব নোৱাৰোঁ, গতিকে ফটো নুঠিলোঁ আৰু। গৈ আছোঁ এতিয়া। তাৰপিছত আৰু এই মামীহঁতৰ ঘৰ পালোঁগৈ। আইতা মানে অলপ দুখ কৰি আছে, যিহেতুকে ঘৰত মূল মানুহজন নাইকিয়া হ'লে তেতিয়াহে বুজি পায় সকলোৱে কেনেকুৱা হৈ যায় অৱস্থা। গতিকে আইতাৰ লগতে অলপ কথা পাতিলোঁ চবেই। তাৰপিছত আৰু মামীয়ে এগৰাকী মামী, এই মামীয়ে আকৌ মোবাইলৰ চাৰ্জ দি লৈছে। ল'ৰাটোৱে মানে আহি বহুত ভাল পাইছে, মানে তাৰ লগৰ এজন পাই গ'ল যে, সি বহুত ভাল পাইছে। সি মানে একদম ঘূৰিয়ে ফুৰিছে এনেকৈ, কথা পাতি আছে মাহঁতে। তাৰ লগৰটোৰ পৰা সি এতিয়া পইচা কেইটামান পালে, মানে এনেই নচলাব পইচা আৰু দোকানৰ পৰা কিনি আনিলে, তাকে মানে লৈ সি বহুত ভাল পাইছে, একদম উমলি আছে তাকে লৈ সি। কিন্তু বহুত ভাল পাইছে আৰু। বাহিৰতে অলপ বহি ল'লোঁ, বহি লৈ আমি যামগৈ আৰু এতিয়া। তাৰপিছত চবেই কথা চথা অলপ পাতিলোঁ, কেনেকুৱা কি হ'ল কি নাই। এতিয়া আহিছোঁ, আৰু আহোঁতে মানে অলপ ঠাণ্ডা, যিহেতুকে 4টামান বাজিছে, ঠাণ্ডা হৈ গ'ল। মা একদম পূৰা, আৰু ৰহা পালোঁহি আমি ঘৰ পাইছোঁ আৰু দেই। আজিলৈ বাই বাই।